আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। চিপাজাৰ সমষ্টিৰ অন্তৰ্গত এটা পৰীক্ষা কেন্দ্ৰ দেখুৱাইছো। এয়া ডুমনিচকী হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকলে উৎকণ্ঠাৰে আহিছে পৰীক্ষা গৃহলৈ। এইবাৰ পুৰণি প্ৰশ্নকাকতেৰে ৰাজ্যৰ মুঠ 903টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। অৱতীৰ্ণ হ'ব 4,31,132 গৰাকী শিক্ষাৰ্থী। বিগত বৰ্ষত কোভিডৰ বাবে অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা। বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে মূল্যায়নৰ ব্যৱস্থাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। এইবাৰ পৰিস্থিতি উন্নত হোৱাত সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত কৰা হৈছে পৰীক্ষা। বহুদিন বিৰতিৰ মূৰত যি চৰকাৰে পৰীক্ষা পাতিবলৈ ওলাইছে আৰু পৰীক্ষা পাতিছে তাৰ কাৰণে পুনতে চৰকাৰক ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু সমূহ পৰীক্ষাৰ্থীৰ ভৱিষ্যতলৈ এক্সাম হোৱাটো বিচাৰিছোঁ আৰু উৎসাহ উদ্দীপনাৰে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা দিবলৈ আহিছে। কোভিড মুক্তভাৱে আহি ল'ৰা ছোৱালীয়ে আহি ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে। এইবেলি মই ভাবিছোঁ যে সমূহ পৰীক্ষাৰ্থীলৈ নিজৰ মেৰিটটো জুখিব পাৰিব ভালদৰে। যোৱাবেলি ইমান এটা ভাল হোৱা নাই। এইবেলি চৰকাৰে পৰীক্ষা পতাৰ বাবে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। এই পৰীক্ষা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ প্ৰমুখ্যে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীলৈ মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এটা বছৰ সম্পূৰ্ণ বিৰতিৰ পিছত এইবেলি পৰীক্ষা হৈছে। গতিকে কোভিড মহামাৰীৰ যি বিভীষিকা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা সম্পূৰ্ণ আঁতৰি গৈছে। কেৱল অনলাইন কৰি এক শ্ৰেণীৰ মানুহৰ কাৰণে সুবিধা হৈছে আৰু যিখিনি একেবাৰে নিচেই দুখীয়া মানুহ, এই দুখীয়া মানুহ শ্ৰেণীৰ তেওঁলোকে বিভিন্ন সুযোগ সুবিধা ইলেক্ট্ৰনিক মাধ্যমৰ সুবিধাসমূহ ল'ব পৰা নাই। কিন্তু এইবেলি চৰকাৰে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অফলাইন যিটো ছিষ্টেম, এই অফলাইন মাধ্যমেৰে যি পৰীক্ষা লোৱাৰ ব্যৱস্থা কৰিছে, গতিকে পৰীক্ষা লোৱা ল'ৰা ছোৱালীয়ে যথেষ্ট উৎসুকতাৰে আগবাঢ়ি আহিছে। সকলো ল'ৰা ছোৱালীৰ মনত এটা নতুন উদ্যম আৰম্ভ হৈছে। গতিকে আমাৰ এই চেণ্টাৰত মুঠ 273 গৰাকী ছাত্ৰ ছাত্ৰী আছে। তাৰ ভিতৰত 240 গৰাকী হাইস্কুল পৰীক্ষাৰ্থী আৰু 33 গৰাকী হাই মাদ্ৰাছাৰ পৰীক্ষাৰ্থী। তেওঁলোকে যথেষ্ট উৎসাহেৰে আহিছে। এতিয়া বৰ্তমান সুন্দৰভাৱে পৰীক্ষা চলি আছে, কোনো অসুবিধা নাই। আৰম্ভণিৰ সময়ত গাৰ্জেনবোৰো এটা নতুন উদ্যমেৰে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ বাহিৰত লৈ আহিছিল, যদিও জুম পতা দেখা গৈছিল যদিও তেওঁলোকে সময়ত নিজৰ ঘৰত আঁতৰি যায় আৰু ল'ৰা ছোৱালীবোৰে সুন্দৰভাৱে পৰীক্ষাত লিখি আছে। ডুমনিচকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 7।